Hello everyone, কি খবৰ ভালনে আপোনালোকৰ? মই এতিকাই পুনৰ এটি নতুন ভ্লগ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিছো। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তো প্লিজ ভিডিঅ'টো কন্টিনিউ চাই থাকিব। গাইজ আজি মই যাম আমাৰ ডাইটৰে এগৰাকী বা আগতো ভ্লগতো মই দেখাই দিছিলোঁ বাৰু সুস্মিতা বাহঁতৰ ঘৰলৈ। তো মই আৰু দেৰি নকৰোঁ, এতিয়া মই জল্দি ৰেডি হ'ম আৰু মই অকলে নাযাওঁ, মোৰ লগত যাব সুমেৰা আৰু প্ৰিয়দৰ্শিনী বা। তো আমি ডাইৰেক্ট গৈ সুস্মিতা বাহঁতৰ ঘৰ পাই আপোনালোকক দেখাই আছোঁ। তো প্লিজ আজিৰ ভ্লগটো আপোনালোকে কণ্টিনিউ চাই থাকিব। ফাইনেলি সুস্মিতা বাৰ ঘৰ আহি পাই গ'লোঁ। তো গাইজ এয়া হৈছে আমাৰ মিচিকি বাই। এই দেখিছে বহুত উৎপাত। এয়া প্ৰিয়দৰ্শিনী বা আৰু এই প্ৰিয়দৰ্শিনী বা ছোৱালী আৰু এয়া সুমেৰা এই সুস্মিতা বাৰ দেউতা হয়। তো এয়া চবেই মিচিকিৰ লগত খেলি আছে। এই ফালি পেলাই বস্তু। এই গাইজ তো ফাইনেলি সুস্মিতা বা আজি আপোনালোকৰ ঘৰ আহিলোঁ। থ্যাংক ইউ ফৰ কামিং। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত দিনৰ পৰা প্লেন কৰোঁতে অৱশেষত হ'লগৈ অহাটো, ভাল লাগিছে। থ্যাংক ইউ সকলোকে, থ্যাংক ইউ আৰু জনাইছোঁ। মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ, সুস্মিতা বাৰ ৰুমটো আপোনালোকে প্লিজ চাই লওক। কিমান কিতাপ, মোৰ ৰুমত যোনটো আপোনালোকে বিচাৰি নাপায় কেতিয়াও। বাপৰে ধুনীয়াকৈ থৈছে, ইমান ধুনীয়াকৈ থৈছে, কিতাপবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে। কিমান কিতাপ। সুমেৰা কিবা এটা কৈ দিয়া। ইমান ধুনীয়া লাগিছে, তাকে চাই আছোঁ। এয়া প্ৰথমতে আমাক চাহ দিয়া হৈছে। সুমেৰা চাহ খোৱা। আৰু এইটো মই সুস্মিতা বাৰ কাৰণে বনাই আনিছোঁ। ইমান ভাল নবনাওঁ, তথাপিও বনাই আনিছোঁ। আৰু হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ সুস্মিতা বা, হেপী বাৰ্থডে টু ইউ। থেংক ইউ। ৱেলকাম। ভাল লাগিছেনে? বনাব নাজানো তথাপিও হে গাইজ, তো এয়া আমি ৰ'দত তলত বহি আছোঁ, কাৰণ আমি এতিয়া খাম। কি খাম? ৰবাব টেঙা। এয়া প্ৰিয়দৰ্শিনী বাই ৰবাব টেঙা পুৰা কাটি আছে। তো ৰ'দত ৰবাব টেঙা খোৱাৰ মজাই বেলেগ। তো এতিয়া আমি খাম আৰু আপোনালোককো দেখাই থাকিম। আৰু তো গাইজ এয়া আমি এতিয়া ৰ'দত বহি টেঙা খাই আছোঁ। আৰু এই টেঙা সুস্মিতা বাহঁতৰ ঘৰৰে হয়। এয়া এতিয়া আমি টেঙা খাম। তো টেঙা কাৰ কাৰ ফেভৰেট প্লিজ কমেণ্ট কৰি আপোনালোকে জনাব। তো চাই থাকক। কি কৰিছে? এয়া ভাত বাঢ়িছোঁ। তো কেনেকুৱা লাগিছে আমাৰ ইয়াত? বহুত ভাল লাগিছে, ইমানেই ভাল লাগিছে নহয়। অলপ পিছত দেখাই আছোঁ সুস্মিতা বাৰ ঘৰত কি কি খাচ বস্তু আছে। সুস্মিতা বাই নিজে কৈ দিব কি কি আছে। তো গাইজ এয়া হৈছে দাদুদা। আমি সকলোবোৰ ডাইটত একেলগে পঢ়িছিলোঁ। তো এয়া দাদুদাও আহি পালেহি। তো আজি গাইজ সুস্মিতা বাই বনাইছে, এয়া হৈছে চিকেন আৰু জিলমিলি শাকৰ সৈতে মাছৰ তৰকাৰী। আৰু এয়া হৈছে বেঙেনা পিটিকা, পেটু ভাজি, দালি, তাৰপিছত মিক্স ভাজি। তো এতিয়া আমি চবেই খাম। বহুত বনাই দিলে সুস্মিতা বাই। এতিয়া ব'লক খাই থাকোঁ। খানাটো মেইন ন, যিহেতু খোৱাটো মেইন। তো ব'লক আমি খাওঁ আৰু চাই থাকক আপোনালোকে। খানাটো বহুত টেষ্টি আছে। সুস্মিতা বাই বহুত টেষ্টি বনাইছে। দেউতাই চিকেন বনাইছে আজি। বাকীখিনি মই বনাইছোঁ। সুস্মিতা বাই বনাইছে। অলপ ৰখি নাথাকোঁ। তো ৰখি নাথাকোঁ আৰু তাক খাই লওঁ ন, খোৱাটো মেইন যিহেতু। এয়া সুস্মিতা বাই তো গাইজ দেখিছেনে সুস্মিতা বাই প্লাণ্টবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে। আৰু সেই পুতলাটোৰ ভিতৰতে মনি প্লাণ্টজোপা ইমান ধুনীয়াকৈ থৈছে। দেখি সঁচাই বহুত ভাল লাগিছে মনটো।
তো গাইজ মই যে অথনি কৈছিলোঁ সুস্মিতা বাহঁতৰ ঘৰত বহুত ধুনীয়া ধুনীয়া বস্তু চাবলৈ আছে তো সেয়া হৈছে এইবোৰ চাওকচোন কিমানবোৰ পুলি সুস্মিতা বাই ৰুইছে আৰু এইজোপা দেখিছে যে এইজোপা হৈছে ডেভিলছ বেকবোন সঁচাকৈ বেকবোনডালৰ দৰেই হয় ইমান ধুনীয়া লাগিছে সঁচাই বহুত ভাল লাগিছে দেই দেখিবলৈ আৰু এই দেখিছেনে গ্ৰিলত কিমান ধুনীয়াকৈ ফুলবোৰ ওলমাই থৈছে আৰু এইজোপাই হৈছে জাৰবেৰা ইমান ধুনীয়া লাগিছে দেখিবলৈ সঁচাই বহুত ভাল লাগিছে দেখি এইফালে চাওকচোন কিমান ফুল এয়া বা সঁচাই ভাল লাগিছে কিন্তু দেই দেখি চাৰিওফালে ফুলেই ফুল এইয়া দেখিছেনে আপোনালোকে আৰু এইটো ইয়াৰ ভিতৰতে আছে এটা কিউটি কাছৰ পোৱালি ইমান মৰম লগা চাওকচোন এইটো বা বঢ়িয়া লাগিছে কিন্তু দেই এয়া চাৰিওফালে ফুলনিয়ে লগাই থৈছে বায়ে আৰু মই আপোনালোকক দেখাইছোঁ মোৰ প্ৰিয় ফুল আটাইতকৈ ফুলৰ ভিতৰত ভাল লগা ফুলজোপি আৰু সেয়া হৈছে ৰ'জ এইজোপি চাওকচোন ৰেড ৰ'জ ইমান ভাল লাগে মোৰ ৰেড ৰ'জ আৰু এযোৰ পিংক আৰু এযোৰ মিনি ৰেড ৰ'জ ৱাও ইমান ধুনীয়া লাগিছে আৰু এই বগা বগা এই দেখিছেনে এইজোপি হৈছে আখৈ ফুল বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় প্লিজ কমেণ্ট কৰি জনাব তো গাইজ এইজোপা আছে আমব্ৰেলা প্লেণ্ট আৰু ইয়াৰ কাষতে আছে এইজোপা কালাথিয়া তো চাওকচোন কিমানবোৰ ফুল গছ আৰু এইজোপা আছে এগ্লোনেমা লিপষ্টিক আৰু এইজোপিও হৈছে এজোপা এগ্লোনেমাই আৰু এইজোপি হৈছে ডেজাৰ্ট ৰ'জ তো প্লিজ জনাব আপোনালোকে কেনেকুৱা পালে চাই তো গাইজ এতিয়া আমি সুস্মিতা বাহঁতৰ ঘৰৰ ফ্ৰণ্টত থকা এই ফুলৰ নাৰ্চাৰীখনত অলপ টাইমৰ বাবে সোমালোঁ চাওকচোন কিমান ধুনীয়া ধুনীয়া ফুল আছে চাৰিওফালে সঁচাই ফুল বুলি ক'লে মনটো বহুত ভাল লাগে মোৰ আৰু মই ইয়াৰ পৰা এটা ইন্দ্ৰমালতী ফুলৰ পুলি লৈ ল'লোঁ লগতে তো চাওকচোন কিমান ধুনীয়া ধুনীয়াকৈ ৰাখিছে ফুলবোৰ সঁচাই বহুত ভাল লাগে ভালদৰে দেখাব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো নেক্সট টাইম আহিলে আপোনালোকক নিশ্চয় দেখাম তো গাইজ এয়া আমি খাই বৈ চবেই ফটো চটো মাৰিলোঁ আৰু এয়া মিচিকি এয়া সুস্মিতা বা দেখিছে ইমান ধুনীয়াকৈ আছে কিন্তু মোৰ ওচৰলৈ নাহে আৰু মই এয়া বহুত কাল ফুলৰ পুলি লৈ ল'লোঁ ঘৰত ৰুবলৈ তো আমি এতিয়া যামগৈ আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ যদি আপোনালোকে আজিৰ ভ্লগটো চাই ভাল পালে তেন্তে প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আৰু যদি এতিয়ালৈকে কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ বাই 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 বাই